নাপালোঁ টিকেট এতিয়া টিকেট শেষ হ'ল বুলি ক'লে আমি অহা অকণমান দেৰি হ'ল তাৰপিছত এতিয়া আকৌ 2:30লৈকে বহিব লাগিব আমি 2:45 চাম মোৰ বহুত ভাল লাগিলে অন্তৰত সোমাই গৈছে তাৰমানে কাহিনীটো এক প্ৰকাৰ ইতিহাস সৃষ্টি ৰত্নাকৰে উফৰালে সৈফ আলী খান অভিনীত লাল কাপ্তান ঘূৰি আহিল সেই তাহানিৰ সোণোৱালী দিনবোৰ টিকট নাপায় হাহাকাৰ দৰ্শকৰ 11টা শ্ব' চাম বুলি আহিছিলোঁ কিন্তু 11টা শ্ব' নাপালোঁ ইমান মানুহ হৈছে মানে বহুত হৈছে 9টা বজাত আহিয়ে লাইন পাতিছোঁ চাওঁ এয়া ৰত্নাকৰ আমাৰ যতীন বৰা এইবিলাক বৰষাৰাণী বিষয়ে এইবিলাকক চাওঁ বুলি আহিছোঁ চবৰে মুখতে শুনিছোঁ ভাল লাগিছে বুলি পেলাই ৰত্নাকৰ ভাল লাগিছে যতীন বৰাৰ হেৰি আৰু হয় যতীন বৰাৰ ৰত্নাকৰে ৰচিছে ইতিহাস অসমীয়া চিনেমা উদ্যোগত বহুদিনৰ মূৰত অভিলেখৰ ওপৰত অভিলেখ ৰত্নাকৰৰ সমগ্ৰ ৰাজ্যজুৰি প্ৰতিটো হলতেই হাউচফুল ৰত্নাকৰৰ ব্যাপক সমাদৰত হলৰ পৰা আঁতৰিল সৈফ আলী খান অভিনীত লাল কাপ্তান মুক্তিৰ দ্বিতীয় সপ্তাহৰ তৃতীয় দিনটোত লাল কাপ্তান আঁতৰাই ৰত্নাকৰৰ দৰ্শনী বৃদ্ধি কৰিলে মহানগৰীৰ অনুৰাধা চিনেমা হল কৰ্তৃপক্ষই বৰ্তমান অনুৰাধা চিনেমাত 5টা দৰ্শনীতেই হাউচফুল ৰত্নাকৰ অৱশ্যে ইয়াৰ মাজতো টিকট নাপাই উভতিছে বহু দৰ্শক লাল কাপ্তানো আমি নমাই দিব লাগিব ৰত্নাকৰ চাবলৈ যিমান মানুহ আহে সাপোজ আমাৰ 546 কেপাচিটি হয় তো আমাৰ যিমান মানুহে ফিল্ম চাই তাতকৈ আধা মানুহ ঘূৰি যায় আমি বাধ্য হলো যে ইয়েস আমি তো 6টা শ্ব'ৰে প্ল্যান কৰিছিলোঁ কিন্তু টাইম টেবল নিমিলে কাৰণে আমি 6টা শ্ব' কৰিব নোৱাৰো অনুৰাধাৰ সমান্তৰালভাৱে মহানগৰীৰ প্ৰতিটো হলতেই বীৰ দি বাট নোপোৱা পৰিৱেশ আৰু ৰত্নাকৰ উপভোগ কৰি সন্তুষ্ট দৰ্শক এয়া নগাঁৱৰ কৃষ্ণা হলৰ পৰিৱেশ 80 ঊৰ্ধৰ আইতাৰ পৰা অগণন দৰ্শকৰ ভিৰ হলটোত প্ৰথম সপ্তাহৰ 24টা দৰ্শনীত কৃষ্ণা হলৰ কালেকশ্যন 7,52,000 আৰু এনে বিপুল পৰিমাণৰ কালেকশ্যন হৈছিল ককাদেউতাৰ নাতি আৰু হাতী অথবা শকুন্তলাৰ সময়তেই আৰু এই সকলো ৰেকৰ্ড ভংগ কৰি সগৌৰৱে আগবাঢ়িছে ৰত্নাকৰ ৰত্নাকৰত যেনেকুৱা ধৰণে আজি গাঁৱে ভূঞে অঞ্চলৰ পৰা মানুহ যেনেকৈ ওলাই আহিছে আজি জাক জাক মানুহ খালি এটা কথা কোৱা না সবৰ মুখে মুখে ৰত্নাকৰৰ এই ভিৰৰ দৃশ্য নিজৰ কেমেৰাত আবদ্ধ কৰি নতুন ছবিৰ কাম আৰম্ভ কৰিছে বিশিষ্ট পৰিচালক অৰূপ মান্নাই মানে ৰত্নাকৰৰ ভিডিঅ' চাই পেলাই মানে এটা উৎসাহ আহিছে তেনেকুৱা কথা আৰু নতুন ছবি এখন আৰম্ভ কৰিছোঁ তাৰে কিছু মানে দৃশ্য মানে চিনেমা হলৰ লগত জড়িত গতিকে এই ৰত্নাকৰৰ ভিৰটোকে মই মানে চিনেমা হলৰ এই ভিৰ যে হয় তাৰ লগত এটা জড়িত এটা মোৰ চিন আছে 1980 চনৰ পাছত অসমীয়া ছবি চাবলৈ হিলদল ভাঙি দৰ্শক ওলাইছে শিক্ষানগৰী পাঠশালাৰ শৰ্মা টকিজত 11টা দৰ্শনী দিয়াৰ পাছতো টিকটৰ বাবে হাহাকাৰ দৰ্শকৰ খুব বেছি এটা ভিৰ দেখিছোঁ আগত কৰিব অভিলেখ বুলি ক'ব পাৰি 11টা চাম বুলি ভাবিছোঁ কিন্তু 2টা শ্ব' বুলি এতিয়ালৈকে লাইনত পোৱা নাই 11টা শ্ব' কিন্তু 2টাৰ পৰা ভাবিছিলোঁ 2টাৰো পাবা নাই চাগে একেই পৰিৱেশ তেজপুৰতো দৰ্শকৰ বিপুল সমাদৰত IMP হলত 7টাৰ পৰা 12টালৈ বৃদ্ধি কৰা হ'ল ৰত্নাকৰৰ দৰ্শনী বুকিং তো নাই হাউসফুল আছে হ্যাঁ পুরো হাউসফুল চলি আছে প্রথম হয়েছে অসমীয়া ইন্ডাস্ট্রিটো এতিয়া আমাক কনফিডেন্স আহি আছে কি আমি এটু স্টেবলিশড হৈ আছে আৰু মুঠৰ ওপৰত চৌদিশে এতিয়া ৰত্নাকৰৰ জ্বৰ হয়তো বহুদিনৰ মূৰত অসমীয়া ছবিৰ জয়যাত্ৰাত মুখ ঠেকেচা খাইছে বলিউডৰ ছবিয়ে আৰু অসমবাসীয়ে আশা কৰে ৰত্নাকৰৰ দৰেই ছবি হওক অসমত অসমীয়া ছবিয়ে চেৰ পেলাওক বলিউডক ব্যুৰো ৰিপৰ্ট प्रतिदिन टाइम सबको अपना के रखता है अपनी हर धड़कन जब घर बनता है हेल्दी सीमेंट से अमृत सीमेंट सुनो अपने घर की धड़कन।